নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মীনাক্ষী আজি আপোনালোকলৈ লৈ আহিছোঁ বিলাহী আৰু শুকান মাছৰ এটা ৰেচিপি। তাৰ বাবে লাগিব এটা পিঁয়াজ, 3 ফুটামান নহৰু, আদা, জালুক, জিৰা সকলোখিনি সুন্দৰকৈ এটা পেষ্ট বনাই লৈছোঁ। এখন কেৰাহী পাতি তাতে অলপ মিঠাতেল দিছোঁ আৰু 2টা শুকান জলকীয়া দিছোঁ আৰু কেইটামান পাঁচফোৰণ দি দিছোঁ। দিয়াৰ পিছত সকলো পেষ্ট কৰাৰ পিছত চাওকচোন, বৰ বিশেষ মছলা নিদিওঁ, যদিও নিদিওঁ তথাপিতো শুকান মাছ যে সেইকাৰণে অকণমান দিবলৈ চেষ্টা কৰিছোঁ। সকলোখিনি দি এতিয়া অলপমান ভাজি লৈছোঁ। এতিয়া সেই শুকান মাছৰ পেষ্টটো মই তাতে দি দিছোঁ। অকণমান সময় ভাজি লওঁ। ভাজাৰ পিছত সোৱাদ অনুসৰি হালধি আৰু নিমখ তাতে এড কৰিছোঁ। অকণমান সময় ভাজি লৈছোঁ। তাতে এতিয়া বিলাহী কাটি থোৱা বিলাহীখিনি দি দিছোঁ। অলপমান ভাজি লৈছোঁ আৰু তাতে সেই পিচি থোৱা জালুকৰ গুড়াখিনি দি দিছোঁ। চাওকচোন কিমান ধুনীয়াকৈ গলি গৈছে। আৰু সেইটো আদাটো এতিয়া দি দিছোঁ মই। সকলোখিনি ভালদৰে লৰাই তাতে এতিয়া একেবাৰে শেষত জিৰাখিনি দিছোঁ। আপোনালোকে এনেদৰে বনাইছেনে? প্লিজ এটা কমেণ্ট কৰি জনাবচোন। একেবাৰে কম খৰচত আৰু ঘৰতে খুব ধুনীয়া এটা ৰেচিপি বনাব পৰা যায়। চাওকচোন এয়া হ'বলৈ হৈছে, এতিয়া সম্পূৰ্ণ হৈছে। এয়া নমাই দিছোঁ। চাওকচোন আপোনালোকে এনেদৰে বনাইছেনে? প্লিজ এটা কমেণ্ট কৰি জনাব। তেনেহ'লে বাই বাই।